মই মানে শুক্ৰিয়া আদায় কৰিছোঁ ওপৰৱালাৰ তেখেতৰ ইচ্ছাত হৈছে লগতে যেনেকৈ আপুনি কৈছে যে হাইকমাণ্ড নাছিল মোৰ লগত হাইকমাণ্ড আছিল মোৰ লগত ডাঙৰ ডাঙৰ লিডাৰ আছিল এই সৰ্বসাধাৰণ ৰাইজৰ যিখিনি ক্ষমতা ইয়াৰ ওপৰত কোনো ক্ষমতা থাকিব নোৱাৰে গতিকে সৰ্বসাধাৰণ ৰাইজেই মোৰ হাইকমাণ্ড আছিল সৰ্বসাধাৰণ ৰাইজে মোৰ লিডাৰ আছিল সৰ্বসাধাৰণ ৰাইজে একোজন MLAৰ নিচিনা মোৰ হৈ বক্তব্য ৰাখিছে ৰাইজৰ মাজত কথা পাতিছে ঘৰে ঘৰে যাই কথা পাতিছে মই ধন্যবাদ জনাওঁ আৰু কৃতজ্ঞতা জ্ঞাপন কৰোঁ আমাৰ এই 4টা পঞ্চায়তৰ সৰ্বসাধাৰণ ৰাইজক তেখেতসকলৰ সহযোগিতাত তেখেতসকলৰ সমৰ্থনত আজি মই জিলা পৰিষদৰ প্ৰাৰ্থী হিচাপে আপোনালোকৰ আগত কথা ক'ব পৰা হৈছোঁ তো সকলো কৃতিত্ব সৰ্বসাধাৰণ ৰাইজৰ আৰু আপোনালোকে জানে যে ৰাইজে স্বতঃস্ফূৰ্তভাৱে মোক যে সমৰ্থন কৰিছিল তাৰ বহুতো কাৰণ আপোনালোকে ইতিমধ্যে আগে পূৰ্বে শুনিছে যে কংগ্ৰেছে যিখিনি টিকেটৰ নামত যিখিনি কেলেংকাৰী কৰিছে সংখ্যালঘু অধ্যুষিত যিবিলাক সমষ্টি এলেকাত টকা পইচা লেনদেনৰ জৰিয়তে ৰাইজে এইবিলাক বুজি পাইছে ৰাইজ এতিয়া সজাগ হৈছে ৰাইজে জানে যে টকা দি টিকেট লোৱা ব্যক্তিগত ৰাইজৰ কাম কৰিব নোৱাৰে সেইকাৰণে ৰাইজে মোক স্বতঃস্ফূৰ্তভাৱে সমৰ্থন কৰিছে আৰু এই জয়টো মোৰ জয় নহয় এই জয়টো সৰ্বসাধাৰণ ৰাইজৰ জয় সৰ্বসাধাৰণ ৰাইজৰ আৱেগৰ জয় সৰ্বসাধাৰণ ৰাইজৰ বিক্ষোভৰ জয় বুলি মই ভাবোঁ হয় এইটো এটা মানে জটিল এটা প্ৰশ্ন যে মোৰ স্থিতিটো কি থাকিব আপোনালোকৰ জৰিয়তে মই আগতেও জনাইছিলোঁ যে ৰাইজে মোক লৈ ইলেকশ্যন খেলি আছে ৰাইজে নিৰ্বাচন খেলি আছে এই সম্পূৰ্ণ সিদ্ধান্তটি ৰাইজে ল'ব আজি আপোনালোকে মোৰ এইখন সভাত উপস্থিত আছিল আপোনালোকে চাইছে ৰাইজে বহুতো ভাল পৰামৰ্শ আগবঢ়াইছে আৰু মই মিটিং কৰিম এই 4টা পঞ্চায়তত মই সভা পাতিম ৰাইজে মোক কি সিদ্ধান্ত দিয়ে আৰু সেই সিদ্ধান্ত মৰ্মে মোৰ সিদ্ধান্ত থাকিব মই ৰাইজৰ সিদ্ধান্তৰ বিপৰীতে মই কেতিয়াও স্থিতি গ্ৰহণ নকৰোঁ মই মোটামুটি 5,500ৰ ওপৰত মানে ভোটৰ ব্যৱধানত মই নিৰ্বাচিত হৈছোঁ আৰু মই আপোনালোকক আগতেও কৈছিলোঁ মই বুজি পাইছিলোঁ মই দেখা পাইছিলোঁ যে ৰাইজে যে সিদ্ধান্ত লৈছে এই সিদ্ধান্তৰ আগত কোনো দলৰ প্ৰতিনিধিয়ে ইয়াত ফেক্টৰ হোৱা নাই মই আগতেও কৈছিলোঁ হয়তো বহুত প্ৰাৰ্থীয়ে মোক বিশ্বাস কৰা নাছিল মোৰ যিকোনো কথা মই যি দেখা পাইছিলোঁ ৰাইজৰ মাজত গৈ কোনো দলৰ প্ৰাৰ্থীয়ে মোৰ ক্ষেত্ৰত অহা নাই আপোনালোকে দেখা পাইছে যিটো কথা আজি যোৱাকালিৰ মানে ভোট কাউণ্টিং শেষ হোৱাৰ পিছত প্ৰমাণিত হৈছে কোনো দলৰ প্ৰাৰ্থীয়ে মোৰ ক্ষেত্ৰত অহা নাই মই অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ মোৰ নিচিনা এজন সাধাৰণ ঘৰৰ ল'ৰাক এনেকৈ সমৰ্থন কৰিছে সৰ্বসাধাৰণ ৰাইজে মোৰ ওপৰত এটা বিশ্বাস আৰু আস্থা ৰাখিছিল যে আমিৰ হামজাক যদি আমি নিৰ্বাচিত কৰোঁ আমাৰ ভাল কাম হ'ব আৰু আপোনালোকৰ জৰিয়তে মই প্ৰতিশ্ৰুতি দিওঁ জিলা পৰিষদৰ নামত যিখিনি ফাণ্ড স্কিম চৰকাৰে প্ৰদান কৰিব সম্পূৰ্ণভাৱে ৰাইজে জ্ঞাত থাকিব সম্পূৰ্ণভাৱে ৰাইজে বুজি পাব নহয় আমি সঠিক এজন প্ৰাৰ্থী নিৰ্বাচিত কৰিছিলোঁ সঠিকভাৱে কাম ৰূপায়ণ কৰিছে।